আপোনালোকে চাগে সকলোৱে গম পাইছে তেলচুৰাৰ জিতেন মাষ্টৰ মই যেতিয়া এই জীয়নৰ মায়া এৰি গুচি যাম আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম মই যেতিয়া এই জীয়নৰ মায়া এৰি গুচি যাম। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ৰ সৈতে মই প্ৰণৱ আৰু আপোনালোকে চাই আছে প্ৰণৱ বৈশ্য ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো ভইচ অসমৰ যিজন পৰিচালক জিতুল ৰাজবংশী ওৰফে জিতেন মাষ্টৰ বুলি আমি তেওঁক সকলোৱে জানো। আৰু তেলচুৰা যিটো গ্ৰুপ আছে, তেলচুৰাৰ গ্ৰুপৰ ফালৰ পৰা জিতেন মাষ্টৰৰ এটা প্ৰতিমূৰ্তি সজা হ'ব তেওঁলোকৰ ঘৰৰ সন্মুখত। আৰু সেই প্ৰতিমূৰ্তিটোত আপোনালোকৰ সকলোৰে সহায় সহযোগিতা লাগিব, কিয়নো সেই প্ৰতিমূৰ্তিটোত বহুত অৰ্থৰ প্ৰয়োজন হ'ব। আৰু তেলচুৰা গ্ৰুপৰ সমূহ মেম্বাৰৰ লগতে ডিম্পুৱেও আপোনালোকক এটা অনুৰোধ কৰিছে আৰু ময়ো এটা মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যাতে আপোনালোকে যিমানখিনি পাৰে 10 টকা 20 টকা 30 টকা যোনে যি পাৰে সেইখিনি দান বৰঙণি দি জিতেন মাষ্টৰৰ সেই প্ৰতিমূৰ্তিটো বনোৱাত আপোনালোকে সহায় কৰে। আপোনালোকে চাগে সকলোৱে গম পাইছে তেলচুৰাৰ জিতেন মাষ্টৰ জিতুল ৰাজবংশী তেখেতে অকাল মৃত্যু সাৱটি ল'লে। এইটো আছিল তেখেতৰ ঘৰ। তেখেতৰ পৰিয়ালক সান্তনা দিবলৈ ইয়াত আহিছোঁ আৰু আহি গম পালোঁ যে ইয়াত তেখেতৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব আৰু সেই প্ৰতিমূৰ্তিটোৰ কাৰণে মানে দান বৰঙণি অলপমান উঠাই থকা হৈছে। জিতেন মাষ্টৰ আমাৰ সকলোৰে মৰমৰ আছিল, যিহেতু সকলোৱে ভাল পাইছিল। তেওঁৰ স্মৃতিত ইয়াতে স্মাৰক বেদী এটা আৰু লগতে প্ৰতিমূৰ্তি এটা আমি বনাম বুলি ভাবিছোঁ এইখিনি জেগাত। গতিকে যিহেতু কামটো অলপ ভালকৈ কৰিম বুলি ভাবিছোঁ, অলপ অৰ্থৰ প্ৰয়োজন, ভালেখিনি টকাৰ প্ৰয়োজন হ'ব। গতিকে অল অসম ইউটিউবৰ তৰফৰ পৰা আমি ডনেশ্যন আৰম্ভ কৰিছোঁ। ডিম্পুহঁতেও দিছে আৰু অল অসম ইউটিউবাৰে আমাক দিব। গতিকে আপোনালোককো আমি অনুৰোধ কৰিছোঁ, যদি আপোনালোকে জিতেন মাষ্টৰক ভাল পাইছিল তেতিয়াহ'লে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে একাউণ্ট নম্বৰ এটা পাব। তাৰ প্ৰতিমূৰ্তিটো স্থাপন কৰাৰ কাৰণে আপোনালোকে যি বিচাৰে, যেনেকুৱা ধৰণে সহায় কৰিব পাৰে, 10 টকা 20 টকা 100 টকা 500 যি আপোনালোকে মনে কয় তেনেকুৱা ধৰণৰ আপোনালোকে ডনেশ্যন কৰিব পাৰে। নমস্কাৰ, আপোনালোকেতো গমেই পাইছে জিতেন ছাৰ আৰু আমাৰ মাজত নাই। আপোনালোকে জিতেন ছাৰৰ মূৰ্তিটো বনোৱাত সহায় কৰে যেন, আপোনালোকে যি সহায় কৰে কৰিব। তো আজি ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ লগত। আৰু যদি কোনোবাই নতুনকৈ চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা টিলিঙাটো বজাই দিবলৈ নাপাহৰিব। জয় আই অসম।